নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅ'টোত মই অকমান ভিটামিন কি হয় তাৰ বিষয়ে আলোচনা কৰিম আসলতে আমি সদায় ভিটামিন শুনি থাকো বা ভিটামিনৰ নাম প্ৰায়ে লোৱা হয় আৰু ভিটামিনৰ কাৰণে আমি বহুত কিবা কিবি খাওঁ কিন্তু আসলতে ভিটামিন কি বা ভিটামিন শৰীৰত কম হলেতো আমি জানো কি যে আমি ভিটামিন ল'ব লাগে বিভিন্ন বেমাৰ হয় কিন্তু বেছি হলেও কিবা হয় নেকি তাৰ বিষয়ে অকমান জানিবলৈ মই ভিডিঅ'টো বনাইছো আৰু ভিটামিনৰ বিষয়ে বহুত বেছিক কথা কম আৰু কিমান প্ৰকাৰৰ আছে তাৰ বিষয়ে কম ইয়াৰ পিছৰ পৰা নেক্সট ভিডিঅ'ত বাকি ভিটামিনৰ বিষয়ে কি ভিটামিন আছে অলপ বহলকৈ কৈ মনত কেনেকৈ ৰাখিব পাৰি সেইবোৰৰ ওপৰত ভিডিঅ' আনিম আজি মাত্ৰ ভিটামিনৰ ডেফিনেশ্যন বুলি ক'লে কি বুলি বুজা যায় তাৰ বিষয়ে ক'বলৈ মই ভিডিঅ'টো বনাইছো মাত্ৰ দুখন স্লাইড আছে বেছি সময় নালাগে গোটেই ভিডিঅ'টো শেষলৈ চালে বহুত ভালকৈ বুজি পাব এতিয়া প্ৰথম কথা হ'ল হোৱাট ইজ ভিটামিন বুলি ক'লে আমি কি কওঁ অৰ্গেনিক মলিকুল এটা ভিটামিনটো এটা কি হয় ভিটামিন এবিধ মানে অৰ্গেনিক মলিকুল যিটো আমাৰ শৰীৰৰ মানে অৰ্গেনিজম বিলাক শৰীৰ মানে অৰ্গেনিজম বুলি ক'লে যিকোনো প্ৰাণীকে বুজা যায় তো আমি সাধাৰণতে মানুহৰ ক্ষেত্ৰতে আলোচনা কৰিছো তো অৰ্গেনিজমক আমাৰ কি হয় মেটাবলিজম হ'বৰ কাৰণে যিবিলাক আমাক এনাৰ্জি লাগে তো মেটাবলিজমৰ কাৰণে প্ৰপাৰ ফাংচনিঙৰ কাৰণে আমাক ভিটামিনৰ দৰকাৰ হয় এতিয়া মেটাবলিজম বুলি ক'লে আকৌ কি হয় মেটাবলিজম বেলেগ একো নহয় আমাৰ যে খাদ্য খোৱাৰ পিছত ডাইৰেক্টটো খাদ্যটোৱে কাম নকৰে খাদ্যটো গৈ এনাৰ্জিলৈ কনভাৰ্ট হয় তাৰ পৰা আমি শক্তি পাওঁ তো বা আমাৰ শৰীৰত ঘাম ওলায় এনেকৈ বিভিন্ন ধৰণৰ শৰীৰত শ্বাস প্ৰশ্বাস চলা এনেকৈ গোটেই শৰীৰত যিমানবোৰ কাম চলি থাকে ভিতৰত তো সেইবোৰকে আমি মেটাবলিজম প্ৰচেছ বুলি কওঁ আৰু সেইবোৰৰ কাৰণে আমাক কি হয় শক্তিও লাগে ভিটামিনৰো দৰকাৰ হয় ভিটামিন আমাৰ শৰীৰত উৎপাদন কৰিব নোৱাৰো মানে একেবাৰে সম্পূৰ্ণৰূপেতো কৰিব নোৱাৰে আৰু কৰিলেও অকমান কৰিব পাৰে কিছুমান প্ৰাণীৰ ক্ষেত্ৰত চি ভিটামিন অলপমান উৎপাদন হয় কিন্তু সেইবোৰ আমাৰ সাফিচিয়েন্ট নহয় আমি সদায় আমাৰ ডায়েটৰ জৰিয়তে ভিটামিন ল'ব লগা হয় এতিয়া আমি ইমানখিনি গম পালো কি যে ভিটামিন আমি নিজে প্ৰডিউচ কৰিব নোৱাৰো আমি বাহিৰৰ পৰা ডায়েটৰ পৰা লওঁ সেইকাৰণে আমি বিভিন্ন ধৰণৰ ফল ফকাৰ বা পাচলি খাব লাগে এতিয়া আমি চাওঁ ভিটামিন বেছি কম হলেতো এইটো নতুনকৈ ক'ব লগা নাই আমি সকলোৱে জানো আৰু কোভিডতো চি ভিটামিন বি ভিটামিনৰ কিমান দৰকাৰ হৈছিল আমি অলৰেডি গমেই পাইছো এতিয়া ভিটামিন বেছি হলেও কিবা হয় নেকি তাৰ বিষয়ে অকমান ক'বলৈ ওলাইছো ইয়াতে মই ৰেড কালাৰত হাইলাইট কৰি দিছো দুটা বেমাৰৰ নাম লিখিছো এইটো কি হয় হাইপাৰ ভিটামিনচিছ হাইপাৰ মানে বহুত বেছি আৰু ভিটামিনচিছ মানে ভিটামিনৰ পৰা হোৱা বেমাৰ ভিটামিনচিছ আৰু সিস্টিক ফিব্ৰচিছ মানে এইটো এটা বেমাৰৰ নাম হয় তো এই দুটা বেমাৰ কি হয় ভিটামিন যদি শৰীৰত বহুত বেছি হৈ যায় তেতিয়া এই বেমাৰ হয় তাৰমানে কি আমাৰ ভিটামিনটো একদম বেলেঞ্চ কমো হ'ব নোৱাৰে বেছিও হ'ব নোৱাৰে তো সেইকাৰণে আমাৰ ভিটামিন বহুত মানে এটা বেলেঞ্চ মাপত আমাৰ শৰীৰত দৰকাৰ হয় চি ভিটামিন আমাৰ শৰীৰত ষ্ট'ৰ নহয় এইটো আমি জানো সকলোৱে তো সেইকাৰণে চি ভিটামিন আমি যিমান খালেও কথা নাই কিন্তু বাকী যিবিলাক ভিটামিন আছে এ ডি আৰু বিভিন্ন ধৰণৰ ভিটামিন আছে টোটেল আমাৰ 6টা ভিটামিন আছে এনে ক'ব গ'লে 13টা হয় কাৰণ 8 বি ভিটামিনৰ 8 প্ৰকাৰ আছে তো সেনেকে বিৰ 8 প্ৰকাৰ আৰু বাকী 5টা মিলি 13টা ভিটামিন হয় কিন্তু আমি বেছিক ভিটামিন বুলি ক'লে 6টা বুলিয়ে কওঁ বাকী ভিটামিনৰ মই সেই টাইপবোৰ পিছৰ ভিডিঅ'ত আনিম আজি মুঠৰ ওপৰত এইটো কৈছো কি যে যদি ভিটামিন বেছি হয় আমাৰ শৰীৰত বেমাৰ হ'ব পাৰে গতিকে ভিটামিন আমাৰ বহুত মানে এটা বেলেঞ্চ মাপত খোৱা দৰকাৰী ইমানখিনি আমি ভিটামিনৰ বিষয়ে বেছিক জানিলে হ'ব বুলি মই ভাবো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ আৰু ভিডিঅ'টি চাই ভাল পাইছে যদি লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভাল পালে আগন্তুক ভিডিঅ'বোৰৰ কাৰণে সাবস্ক্ৰাইব কৰি ল'ব পাৰে